হেল্ল' ফ্ৰেণ্ডছ, আজি মই পুনৰ আপোনালোকৰ সন্মুখলৈ কিছুমান নতুন চৰকাৰী চাকৰিৰ খবৰ লৈ আনিছোঁ। কেন্দ্ৰীয় বিদ্যালয় সংগঠন ৰিক্ৰুটমেণ্ট 2018 প্ৰিন্সিপাল / ভাইচ প্ৰিন্সিপাল PGT / TGT / PRT লিবাৰেশ্যন, য'ত 8,339টা পোষ্ট উলিয়াইছে। অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। মই আকৌ কৈ দিছোঁ, প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল পোষ্ট গ্ৰেজুৱেট টিচাৰ চমুকৈ PGT, ট্ৰেইণ্ড গ্ৰেজুৱেট টিচাৰ চমুকৈ TGT, প্ৰাইমেৰী টিচাৰ চমুকৈ PRT এণ্ড লিবাৰেশ্যন। নম্বৰ 1 প্ৰিন্সিপাল, য'ত 76টা পোষ্ট ওলাইছে। দৰমহা হ'ব 12টা পৰ্যায়লৈকে, অৰ্থাৎ প্ৰথম পৰ্যায়ত দৰমহা হ'ব 78,800 টকা আৰু একেবাৰে 12 নম্বৰ পৰ্যায়লৈকে দৰমহা হ'ব 2,09,200 টকা। বয়স 35 বছৰৰ পৰা 50 বছৰলৈকে। 2 নম্বৰ ভাইচ প্ৰিন্সিপাল, য'ত 220টা পোষ্ট ওলাইছে। ইয়াত দৰমহা হ'ব 10টা পৰ্যায়লৈকে। প্ৰথমটো পৰ্যায়ত দৰমহা হ'ব 56,100 টকাৰ পৰা একেবাৰে 10 নম্বৰ পৰ্যায়লৈকে দৰমহা হ'ব 1,77,500 টকা। বয়স হৈছে 35 বছৰৰ পৰা 45 বছৰলৈকে। 3 নম্বৰ হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ চমুকৈ PGT, য'ত পোষ্ট আছে 592টা। ইয়াত দৰমহা হ'ব 8টা পৰ্যায়লৈকে। প্ৰথম পৰ্যায়ত দৰমহা হ'ব 47,600 টকাৰ পৰা একেবাৰে 8 নম্বৰ পৰ্যায়লৈকে দৰমহা হ'ব 1,51,100 টকালৈকে। বয়স হৈছে 40 বছৰ। 4 নম্বৰ হৈছে ট্ৰেইণ্ড গ্ৰেজুৱেট টিচাৰ চমুকৈ TGT, য'ত 1,900টা পোষ্ট উলিয়াইছে। দৰমহা হ'ব 7টা পৰ্যায়লৈকে। প্ৰথম পৰ্যায়ত দৰমহা হ'ব 44,900 টকালৈকে আৰু একেবাৰে শেষৰ পৰ্যায়লৈকে দৰমহা হ'ব 1,42,400 টকালৈকে। বয়স হৈছে 35 বছৰ। 5 নম্বৰ লিবাৰিয়ান, য'ত 50টা পোষ্ট উলিয়াইছে। দৰমহা হ'ব 7টা পৰ্যায়লৈকে। প্ৰথম পৰ্যায়ত দৰমহা হ'ব 44,900 টকাৰ পৰা একেবাৰে শেষ পৰ্যায়লৈকে 1,42,400 টকালৈকে। বয়স হৈছে 35 বছৰ। 6 নম্বৰ হৈছে প্ৰাইমেৰী টিচাৰ চমুকৈ PRT, য'ত 5,300টা পোষ্ট উলিয়াইছে। দৰমহা 6টা পৰ্যায়লৈকে হ'ব। প্ৰথম পৰ্যায়ত দৰমহা হ'ব 35,400 টকাৰ পৰা একেবাৰে শেষৰ পৰ্যায়লৈকে 1,12,400 টকালৈকে। বয়সৰ সীমা হৈছে 30 বছৰ। 7 নম্বৰ হৈছে প্ৰাইমেৰী টিচাৰ চমুকৈ PRT মিউজিক, য'ত পোষ্ট উলিয়াইছে 201টা। ইয়াত 6টা পৰ্যায়লৈকে দৰমহা হ'ব। প্ৰথম পৰ্যায়ত দৰমহা হ'ব 25,400 টকা আৰু একেবাৰে শেষৰ পৰ্যায়লৈকে দৰমহা হ'ব 1,12,400 টকা। বয়স 30 বছৰ। এপ্লিকেশ্যন ফিজ হ'ব 750 টকা। জেনেৰেল আৰু OBC কাষ্টৰ মানুহবিলাকে এই ফিজসমূহ দিব লাগিব আৰু অন্যান্য কাষ্টৰ যেনে SC, ST, PH, এক্স ছাৰ্ভিচমেন তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ জমা দিব নালাগিব। এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইট হৈছে www.kbsanghathan.nic.in। 24 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, অধিক জানিবৰ বাবে আপুনি গুগলত
kbs.com বুলি সাৰ্চ কৰি দিয়ক। তাত আপুনি বহুতো কথা জানিব পাৰিব। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি আপোনাৰ কাৰণে অলপো হেল্পফুল হয় তেনেহ'লে আপুনি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন নতুন চাকৰিসমূহৰ খবৰ লৈ অনাৰ লগে লগে আপোনালোকে যাতে অতি সোনকালে পাব পাৰে। ফ্ৰেণ্ডছ, আপুনি যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিছে তেনেহ'লে নিশ্চয় কমেণ্টছ কৰি জনাব আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপুনি আপোনাৰ নিজৰ বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।